জয় জুবিন দা নমস্কাৰ মই গিৰেশ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে তো আপোনালোকে ভাবিব পাৰে এই গধূলি আৰু কি ভিডিঅ' বনাইছে বৰ্তমান গধূলি নহয় বৰ্তমান মৰ্ণিং মানে ৰাতিপুৱাৰ 4:40 আৰু মোৰ লগত আছে আমাৰ ধীৰাজ ভাই ক'ত যাই আছোঁ আমি পিকনিক ক'ত যাম এইটো টপাতলি তো নিশ্চয় আপোনালোকে গেষ্ট কৰিব পাৰিছে আমি মানে ঠাণ্ডা চাই গমেই পাইছে ক'ত যাই আছোঁ তো হয় আমি যাই আছোঁ বঢ়িয়াকৈ পিকনিক কিন্তু মই আগত দিয়া কথা আগত খুন্দিব লাগিব ৰিক্সিনা এইফালে কুইলি চাহ পাৰে তো আমাৰ কোম্বা চলি গেলা গেছি তো আমিও যাই লওঁ বঢ়িয়াকৈ এতিয়া বেছি ডাঙৰ কাটা বেয়া ভিডিঅ' নবনাওঁ আৰু মানুহৰ যিহেতু উঠা নাই তো যাই লওঁ আৰু ক'ৰ পৰা যাই আছোঁ আপোনালোক মই দেখাই আছোঁ তো গাইছ বঢ়িয়াকৈ ওলাই আহিলোঁ তাৰ পৰা আৰু চাহ পাৰে আমাৰ এইফালে এইটো এইফালে লাইব্ৰেৰী আৰু বৰ্তমান চাহ পাৰে কেইটা বাজিল 6:30 আৰু এইফালে আমাৰ দাদা আছে একদম জুবিদা টুপি লাগি দিছে মোৰো আছে টুপি বাৰ পিন্ধা নাই আৰু আমাৰ কলিতা মুখখন গুচে দে নমান বাৰে কৈছে বোলে যাওঁ চাবলৈ ভিডিঅ'ত নুঠিলা বঢ়িয়া আৰু এইফালে আমাৰ আল্ট্ৰা জোন ভাই আৰু এইফালে আমাৰ আছে জিন্তু দা এইফালে আমাৰ চাবলৈ মন যায় আমাৰো এটা দিন একেলগে ফুৰিবলৈ বাকীখিনি আপোনালোকে পঢ়ক আমি যাম টপাতলি আৰু বাকী ভিতৰত দেখাই দিওঁ ৰ'ব বাকী বস্তু উঠা হৈছে ঐ দে বঢ়িয়া জয় জুবিন দা কাৰো চাউণ্ড নাই দেখো আৰু এইফালে আমাৰ আছো বঢ়িয়া ফাইনেলি আমাৰ এইফালে গাড়ী ষ্টাৰ্ট বঢ়িয়া দাদা কিবা ক'ব আমাৰ যাত্ৰা হ'ব বঢ়িয়া আৰু এইফালে আমাৰ গাড়ী ষ্টাৰ্ট বাকী এবাৰ এতিয়া হাল্লা শুনিম আমি এফালে আমাৰ দেখোন ঠিকেই নাই হাল্লা দি একবাৰ হাল্লা দিয়া চলি আৰু হাল্লা দি একবাৰ কাৰো হাল্লা নাই দেখো এফালে আমাৰ বঢ়িয়াকৈ পেট্ৰল পাম্পত ৰখি গৈছে দাদা তেল ভৰাব না কিমান মানত তেল ভৰাব আমি 6,000 বঢ়িয়া কি খবৰ ভাল বঢ়িয়া তাহলে চাহ পাৰে আমাৰ হন্দাটো চাহ পাৰে হন্দা চাহে তেল লাগিব আমাক চাহ পাৰে হন্দা তো এতিয়া তেল চাল ভৰাই লওঁ তাৰপিছত আমি বঢ়িয়াকৈ ডেন্স কৰিম চব দেখাইছোঁ আপোনালোকক তো চাহ পাৰে এইফালে আমাৰ বঢ়িয়াকৈ নিজে তেল মাৰি আছে চাহ পাৰে বঢ়িয়াকৈ এইফালে আমাৰ ঠিক লাগে তাতে ঠিক কৰি দিছে আমি তেল ভৰাই আছোঁ চাহ পাৰে বঢ়িয়া পুৰা ফুল কৰি দিয়ে একদম হন্দা একদম ফুল হৈ যাব লাগিব তেলেদি বঢ়িয়া একদম তো গাইছ বৰ্তমান আমি সোণাপুৰ পামেই আৰু তো সোণাপুৰত মানে জুবিন ক্ষেত্ৰত এতিয়া নোসোমাওঁ আহোঁতে সোমাম তো আপোনালোকক দেখাম আমি বঢ়িয়াকৈ এতিয়া পামেই তাৰে যোৱাৰ আগত এণ্ট্ৰি আমাৰ এইফালে গাড়ী তো এণ্ট্ৰি কৰাৰ কাৰণে এতিয়া বঢ়িয়াকৈ হেৰি কৰিব লাগিব এইফালে আগত এইফালে যাওক বঢ়িয়া চাব পাৰে আমাৰ গেট পাছ হৈ গ'ল বঢ়িয়া আমাৰ এইফালে গেট পাছ চাব পাৰে তো বলক আমাৰ আমি গাড়ীত উঠো তো এইফালে এণ্ট্ৰি ফিজ মানে দিব লাগিব বঢ়িয়াকৈ পইচাটো পইচা চা দিয়া হৈ গ'ল এতিয়া গাড়ীত উঠা আৰু তার একদম জায়গালৈকে যাওয়ার কথা আগত কি ভাল পাওঁ নাচটো বৰ্তমান মানে মই যিটো ফিল পাইছোঁ না এবাৰ চাওকচোন আপোনালোকে এই ফুৰা চৰক চাওক আৰু বাপৰে বাপ ৰাস্তাটো কিন্তু একদম অলপ ঠাণ্ডা ৰাস্তা গাড়ী চাব পাৰে জাগা চাগে ভালেই পাম
চাওঁ আগলৈকে চাই কেনেকুৱা জেগা পাওঁ তো চাই আগলৈকে চাব পাৰে আহি পেলাই আমাৰ ডেষ্টিনেশ্যন আমি দিয়ে একদম মানে বৈঠকে আহিছে একদম বুক চুক ধুই তাত পোৱা নাই বাকী এইফালে ভাইয়া লগতে সেই দেখ सकते हो ये भैया लोग हम लोग के साथ आए हैं और এইফালে আমাৰ একদম ডিজে যে লাগে দিছে এইফালে চাব পাৰে বহি গৈছে মানুহগিলা বঢ়িয়া চায়া জেগা মানে আগৰ দিন ভাল জেগা আছে বাৰু আগৰ দিন মানে ভাল জেগা আছে তো দেখি আছোঁ তাতে মানে কিয় নপঢ়িলোঁ আপোনালোক দেখি আছোঁ ৰ'ব এতিয়া চাব পাৰে মেইন মানে পিকনিক স্পটটোত আছোঁ চাব পাৰে একদম মানুহে মানুহ এই দাদাৰ মানুহ গাইছে এই গাড়ীয়ে ইয়াতে দুনিয়াৰ চাব পাৰে আৰু আমি তাতে ল'লোঁ কিহৰ কাৰণে মানে মানে অলপ সময়ত দিগদাৰ হ'ব না তো সেইকাৰণে আমি ল'লোঁ এইটো চাব পাৰে দোকান হালধি চালি কমলা চমলা পায় তই বাবুহঁতক পিছত লগ পাম বাৰু অলপ মানে বেকগ্ৰাউণ্ড চাউণ্ডটো আহি আছে উপায় নাই গাইছ তো মেইন স্পট মানে কেনে আপোনালোকে চাই লওঁ ৰ'ব আৰু যিখিনি বাৰু আপোনালোকক দেখাই আছোঁ তো এতিয়া গাইছ বঢ়িয়াকৈ আহিলোঁ মজাকৈ মেইন জেগাত আৰু এতিয়া চাই লওঁ জেগাখিনি এপানে দেখো গাইছ পাথৰতকৈ মানুহ বেছি হৈছে ফটো উঠা মানুহ ভাই চব জাগা ব'লা দিছোঁ ব'লা যাই থাকা আমাৰ লাহে যাই থাকিলি হ'ল ভাই ঐ আস্তে আস্তে মই না ৰ'বা আমাক যাবা দে আগে চাব পাৰে জাগা গাইছ মজা দে ব'লা মাজলৈ যাব পাৰা গাইছ চাব পাৰে বঢ়িয়া একদম জাগাখিনি একদম মেইন জাগাত আহি গৈছোঁ এইফালে আমাৰ নিতু ভাই ফটো উঠব এতিয়া চাব পাৰে একদম ভাই চাব বঢ়িয়া লাগছে গাইছ একদম মজা লাগছে একদম চাব পাৰে ৱাও তো গাইছ বৰ্তমান চাব পাৰে 4:17 তো এতিয়া আমি খাবা বসি ধক চাব পাৰে চবে বসি মানে অলপ টাইম লাগিল বনাওঁতে সেনেকৈ কিবা কিবি মানে অলপ দিগদাৰ হয় মানে আমি জেগা অলপ সেই হৈছিল এতিয়া বঢ়িয়াকৈ খাই লৈ লগ পাম তাৰ লগত ডাইৰেক্ট জুবিন ক্ষেত্ৰত তো গাইছ বঢ়িয়াকৈ এইফালে আহি পেলাই আমি জুবিন ক্ষেত্ৰ এইফালে মোৰ লগত অংকুৰ আছে কি হ'ব অংকুৰ ভাই নাই বাকী কোন বঢ়িয়া তো যাওঁ আৰু মানে ইমান মানে বহুত বেয়া লাগিল দিনটো এনজয় কৰি আজি আমাৰ জুবিনদা প্ৰথমবাৰৰ কাৰণে লগ কৰিব আহিছোঁ আৰু কিন্তু আশা আছিল মনত মানে লগ পাম বুলি কিন্তু সেই আশা পূৰণ নহ'ল আৰু মানুহ চাব পাৰে গাইছ বহুতেই মানুহ আছে বহুতখিনি মানুহ আছে গাইছ তো ওচৰলৈকে যাই দেখাইছোঁ আপোনালোকক কিমান মানুহ আছে তো গাইছ চাব পাৰে মানুহে মানুহ আৰু এইফালে আমাৰ নিতুৱাৰ আছে ধীৰাজ ভাই তো মানুহ চাব পাৰে বৰ্তমান কিমানখিনি মানুহ আছে তো আৰু এতিয়া তাতে ওপৰত নাযাওঁ যিহেতু জোতাৰ এটা পিন্ধি আছোঁ আমি যিহেতু পিকনিকৰ পৰা আছোঁ না তো আজি মানে এনেই চাব আহিলোঁ তো আৰু পিছত কেতিয়াবা আহিম আৰু ডাইৰেক্ট একদম জুবিনদাক চাবৰ কাৰণে তো এবাৰ মেইন ঠাইখিনিৰ পৰা আহোঁ ব'লা মেইন ঠাইখিনি চাওঁ ব'লা কেমনে যাওঁ দোষ না তো এইফালে আমাৰ অৰ্ণৱ ভাই আমাৰ লগত আহিছে আৰু এইফালে জুবিনদাৰ দিয়াৰ কাৰণে উল্টা আহিছে আৰু চিধা কৰি দিয়া ভালকৈ দেখে দিয়া জয় জুবিনদা বঢ়িয়া জয় দিয়া বঢ়িয়া তো গাইছ প্ৰায় 11:30 বাজিল মই আহিলোঁ জাষ্ট আহি পালোঁ মানে আহি কিনে অলপ মোবাইলটো চাৰ্জ দিলোঁ মানে জুবিন ক্ষেত্ৰত মানে কি ভালকৈ ভিডিঅ' কৰা নাইকিয়া মোৰ মোবাইলৰ চাৰ্জাৰ মানে চাৰ্জ নাছিল মোবাইলটোত 4% আছিল কিবাকৈ মই ভিডিঅ'টো বান্ধিছোঁ আৰু এইখিনিত অলপমান হ'লেও মানে কি হ'ল তাতে টপাতলি নদীত নামাতে চাৰ্জাৰ মাথাটো ওলাই বসি গাইছ পকেটৰ পৰাই নদীত তো সেইখিনি মানে চাৰ্জ দিব নোৱাৰিলোঁ চুইচ অফ হৈ গৈছিল আহি মই অলপ চাৰ্জ দিলোঁ আৰু অলপ মাতটোও ভাঙিছে মানে আটা বাঢ়িছোঁ না তো ভিডিঅ'টো আজি এইখিনি আছিল তো ভালকৈ আপোনালোক দেখাব নোৱাৰিলোঁ আৰু মানে পিকনিকত এনেকৈ ভিডিঅ' বনোৱা ইমান সহজ নহয় গাইছ মানে কপিৰাইট লাগি যায় না চাই ৰয় গান চান বাজি থাকে সেইটো কাৰণে তো ভিডিঅ'টো চাই কেনে পেলাই কমেণ্ট কৰি জনাব আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ'ত জয় আই অসম।